আচলতে ব্লগ ষ্টাৰ্ট কৰিম বুলি কৈছিলোঁ, কিন্তু মানে বিশেষ অসুবিধাৰ কাৰণে কৰিব নোৱাৰিলোঁ। আৰু আজি ভাবিছোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া হৈছে ইভিনিং, আৰু এতিয়া মোৰ লগৰ এজনীক মাতি দিছোঁ ফোন কৰি, কাৰণ একদম বৰিং লাগিছে ঘৰত থাকি। পূৰা 11টা বজাত চব বন্ধ, ক'তো যাব পৰা নাই। সেইকাৰণে ভাবিছোঁ লগৰজনী ওচৰতে থাকে, তাইক মাতি দিছোঁ, এনেই অলপ কথাকে পাতোঁ। আৰু আজি ইভিনিং আপোনাক কিবা এটা দেখাই আছোঁ, মানে বনাই দেখাম। কথা কওঁ ভাবিছোঁ, মানে এইবাৰ ভাবিছোঁ অকণমান খেতি কৰিম। খেতি নহয়, জাষ্ট সৰু সুৰা শাক পাচলি চাব নেকি? জাষ্ট ষ্টাৰ্ট কৰিছোঁহে। তামাম খেতি কৰিছোঁ, কিন্তু দেখিলে নহয় টাব পূৰা খালী গুটি দিছোঁ। হ'ব, টাইম লাগিব, আৰু এইটো কাম পূৰা কৰিমেই চেলেঞ্জ। মানে আৰু মানে যি শাক পাচলি হয়, এটা হওক দুটা হওক, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কিমানখিনি আগবাঢ়িলে। বহুত দিন দেখা নাই যে। তুমি মোৰ ব্লগত আহিছা আজি, আহা। এইজনী দেখাই দিয়া আকৌ মাস্কখন খুলি। যিহেতু লকডাউন, আমি অকণমান গপচপ মাৰোঁ বুলি ভাবিছোঁ, আৰু কিনো কৰিম। আৰু আমি মানে দুইজনী আৰু তিনিজনী আছে, আমাৰ এজনী পূৰা গোলাঘাটত গৈ আছেগৈ। আমি তিনিজনীয়ে পূৰা পাৰ্টি কৰোঁ, মানে 90 টকীয়া মাংসৰ পাৰ্টি। সেইটো আপোনালোকক এদিন দেখাম। আৰু এতিয়া লগৰজনী পূৰা একদম পাৰ্টি কৰোঁ, আৰু তাই আহিছে, আৰু চাহ খাম ৰ'ব। আমি বৰ্তমান কথা পাতি লওঁ, আপোনালোককো দেখাই আছোঁ। বাই বাই। মই থাকোঁ কাহিলীৰ পৰা নৰকাসুৰ ভিউ ফিল্ড, আৰু আমাৰ ঘৰৰ পৰা পূৰা দেখা পায়, পূৰা ভিউ পইণ্ট বহুত ভাল লাগে আমাৰ ইয়াৰ পৰা দৃশ্যটো। আৰু আপোনালোককো দেখাই আছোঁ মই ৰ'ব, কিমান ধুনীয়া, পূৰা একদম ছেকেণ্ড শ্বিলং। আৰু সেইটো দেখিছে, এইটো টিভি টাৱাৰ হয়। বহুতে চাগে জানে, বহুতে থাকেও ইয়াতে, আৰু মোৰ কিন্তু বহুত ভাল লাগে ইয়াতে থাকি। মানে মোৰ নিজৰ জেগা, কয় নিজৰ জেগাত থাকি ভাল পায়, কিন্তু আমাৰ এইখিনি থকাটো এটা বেলেগ ভাল লাগে। মানে ছেকেণ্ড শ্বিলং আপোনাৰ একদম মানে গৰমত একদম পূৰা ঠাণ্ডা হাৱা আহি থাকে। ৰ'ব, মই কেমেৰাটো পূৰা লৰাই আছোঁ, প্ৰফেশ্যনেল কেমেৰা পাৰ্চন নহয় যে। হা, নকবি আৰু স্মাৰ্ট মানুহৰ স্মাৰ্ট কাম। খা, মাৰি আছোঁ জীৱনৰ কাহিনী। তাৰপিছত কি খবৰ পিছে তোমাৰ? এনেই কাহিনী বাৰু খবৰ বেয়া, কেলে? কাৰণ কৰোণা কণ্ডিশ্যন। কৰোণা হ'ল, কি হ'ল? তোমাৰ লাইফৰ কথা কোৱা। নিজৰ মানে দেশখনৰে অৱস্থা নাই, আৰু খবৰৰ কথা কি হ'ব, হয়নে নহয়? সেইটো হয় পিছে। আৰু এটা কথা, বুলক মিছ কৰিছোঁ। বুল নাই, বুল মিছ ইউ। আৰু কি হ'ল, জল্দি আহ, যদি 90 টকীয়া মানে মাংস খাব ইচ্ছা আছে, জল্দি আহ। বহুত দিন খোৱা নাই। আৰু ৰ'ব, লগ পাই আছোঁ আমি দুজনী, আৰু অকণমান কথা পাতি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। বাই বাই। দেখিছে আমাৰ এই পিছফালৰ, আৰু আমাৰ চাহকাপ খাই সেই কেনেকুৱা লাগিছে মই বনোৱা চাহকাপ খাই? ভালে লাগিছে চাহনো, আৰু এনেকৈহে ক'লা, মই তোমাৰ কাৰণে ইমান কষ্ট কৰি বনাই আনিলোঁ। চাওকচোন, ইমান মৰম দিয়ে। আৰু কোনোবা আহিছে, আৰু এটা কথা মন কৰক না, আমাৰ পিছফালৰ দৃশ্যটো দেখক না, আমাৰ ইমান ধুনীয়া নেচাৰেল ভিউ হয়, পূৰা শ্বিলং, বহুত ধুনীয়া। GMC ৰাস্তাত যে আমাৰ ওচৰতে ন, ধুনীয়া। আৰু শ্বিলঙে, আৰু তই একদম সোনকালে আহিব লাগিব, আমি আগতীয়াকৈ পৰা ব্লগ কৰিব পাৰিলোঁ হয়। গম নাপাওঁ, একো নাই, আমি তই আহি থাকিবি, আৰু আমি ব্লগ বনাই থাকিম, তোকো দেখিব মানে মোৰ ভিডিঅ'। হা, তাৰমানে তোমাৰ লগৰবোৰকো কৈ দিব, আৰু মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে। ঠিক আছে তেনেহ'লে, আন্ধাৰ হৈছে, আৰু আমি ৰাতিকৈ নকৰিম, কাৰণ কৈছোঁ মই আজি গাহৰি বনাই খুৱাম, আৰু চিম্পুলকৈ বনাম, পূৰা চিম্পুলকৈ। এই নাখাই পিছে গাহৰি, সেইকাৰণে প্ৰব্লেম, কিন্তু এইকেইদিন খুৱাম। নাই, মই কেতিয়াও নাখাওঁ। খুৱাম দে। ৰুটি খাই আছোঁ, পিছফালে মা ডিষ্টাৰ্ব দি আছে, খাই কেনে কথা পাতিছোঁ।
হৈ গ'ল। মই মোবাইলটো ষ্টেণ্ডত ৰাখিছিলোঁ, ষ্টেণ্ডৰ পৰা পৰি কেনে মিঠাতেলত গপি চাবলৈ যাওঁতে মই ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইকাৰণে এইবাৰ মই ষ্টেণ্ড নলওঁ, হাতেৰে দেখুৱাম, যি দেখুৱাম তেনে চাওঁ বোলো। ভিডিঅ'টো ইমানেই আছিল আৰু যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ব্লগৰ সৈতে পুনৰ আহিম আপোনালোকৰ ওচৰলৈ এণ্ড তেতিয়ালৈ ষ্টে ছেফ এণ্ড ষ্টে হেপী।